নমস্কাৰ, আশা কৰোঁ চব ভালেই আছে। আজি আগবঢ়াইছোঁ চিতল মাছৰ ঔটেঙা আৰু জিকা দিয়া জোল। তাৰ কাৰণে চিতল মাছখিনি এনেকৈ পিছত কাটি লৈ ভালকৈ চাফা কৰি নিমখ হালধি সানি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মাছখিনি ফ্ৰাই হোৱাৰ পাছত ভালকৈ চব্জিখিনি তাৰ আগতে কাটি ৰখা হৈছিল। চব্জিত মই ব্যৱহাৰ কৰিছিলোঁ বিলাহী, জিকা, ৰঙালাও, ঔটেঙা আৰু অকণমান আদা। এতিয়া তেলত যিখিনি মাছ ভজা আছিলে সেই তেলতে মিঠি গুটি দি অকণমান পিঁয়াজ আৰু এটা শুকান জলকীয়া দি ভালকৈ চব্জিখিনি দি এতিয়া অকণমান চব্জিখিনি সিজালৈকে ৰাখিব লাগিব। এতিয়া ভালকৈ চব্জিখিনি নিসিজালৈকে লৰাই থাকিব লাগিব। এতিয়া নিমখ আৰু হালধি দি দিয়া হৈছে। ভালকৈ লৰাই থকাৰ পাছত পানী দি দিব লাগিব। মাজতে আলু দি দিছিলোঁ, সেইটো দেখুওৱা নহ'লে। ভালকৈ চব্জিখিনি এনেকৈ সিজি যাব তাৰ পাছতেহে পানী দিব লাগে, নহ'লে টেষ্টটো ভাল নহয়। এতিয়া পানী দি দিছোঁ। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালকৈ জোলখন আকৌ উতলিবলৈ দিব লাগিব। উতলিলেহে মাছখিনি দিয়া হ'ব। এতিয়া ভালকৈ জোলটো উতল আহি গৈছে। এতিয়া তাতে ভাজি থোৱা মাছখিনি দি দিছোঁ। এতিয়া ভালকৈ জোলখন আকৌ উতলিবলৈ দিছোঁ। উতলাৰ পাছত ভালকৈ আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গৈছে। এনেকৈ চিতল মাছৰ লগত জিকা আৰু ঔটেঙা দি জোলখন বহুত টেষ্টি হৈছিল। আপোনালোকেও ট্ৰাই কৰিব।